এটা অতি দুৰ্ভাগ্যজনক হঠকাৰী আৰু পশ্চাদঘাতী সিদ্ধান্ত তুগলকী সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ আমি ইয়াক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু আমি অসম তৃণমূল কংগ্ৰেছে প্ৰথম দিনাখনৰ পৰাই ৰাজ্যজুৰি ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু এতিয়া আমি এলানি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ এই চাৰিওখন জিলা বাতিল কৰাৰ প্ৰতিবাদত আজি আমাৰ তামোলপুৰ গুৰেশ্বৰত এই কাৰ্যসূচী অহা কালিলৈ আমাৰ বজালী জিলাত আৰু 6 তাৰিখৰ দিনা আমাৰ হোজাই জিলাত আৰু 7 তাৰিখৰ দিনা আমাৰ বিশ্বনাথ জিলাত আমাৰ এই জিলা গঠনৰ মূল উদ্দেশ্য আছিল যে প্ৰশাসনক ৰাইজৰ ওচৰলৈ চপাই নিয়া ওচৰ কাষলৈ লৈ যোৱা কিন্তু আজি চৰকাৰে জিলা বাতিল কৰি ইয়াক তেওঁলোকে পুনৰ পশ্চাদঘাতী কাৰ্যত লিপ্ত হৈছে আৰু আজি আমি হিমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড়ো আৰু আমি বিশ্বজিৎ দৈমাৰীক আমি আজি জবাব বিচাৰিছোঁ তেওঁলোকৰ সাহস আছে যদি জবাব দিয়ক যে যিদিনা তামোলপুৰ জিলা ইয়াত উদ্বোধন কৰিছিল জনসভাত মুখ্যমন্ত্ৰীয়ে চিঞৰি কৈছিল যে আমি ৰাইজৰ স্বাৰ্থত আমি তামোলপুৰ এটা মহকুমাক আমি জিলা কৰিছোঁ ৰাইজৰ স্বাৰ্থত আৰু আজি আমি হিমন্ত বিশ্বক প্ৰশ্ন কৰিছোঁ যে আজি কি ৰাইজৰ এনেকুৱা স্বাৰ্থ হ'ল যাৰ কাৰণে তেওঁ জিলা কৰ্তন কৰিলে তেওঁ আহক তামোলপুৰলৈ আহক আৰু তামোলপুৰৰ ৰাইজক তেওঁ আজি জবাব দিয়ক যে কি ৰাইজৰ স্বাৰ্থ আহিল যাৰ কাৰণে তেওঁ আজি তামোলপুৰ জিলা 1 বছৰৰ নহওঁতেই আজি তামোলপুৰ জিলা তেওঁ আজি কৰ্তন কৰিছে আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু আমাৰ এই আন্দোলন যেতিয়ালৈকে জিলা ঘূৰাই দিয়া নহ'ব এই সিদ্ধান্ত যেতিয়ালৈকে বাতিল নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকে এই চাৰিখন জিলা কৰ্তন কৰাৰ কিবা ৰাজনৈতিক লাভালাভ থাকে বুলি আপোনালোকে অনুভৱ কৰে নেকি নাই নিশ্চয় ৰাজনৈতিক লাভালাভ আছে ৰাজনৈতিক লাভালাভৰ অংকত তেওঁলোকে কৈছে ৰাজনৈতিক লাভালাভ এইটোৱেই যে এইবিলাক এটা কৰি পেলাই গোটেই মানুহক এইবিলাকত ব্যস্ত ৰাখিব খুজিছে মূল সমস্যাত যাতে মানুহ নাযায় মূল সমস্যা মূল্য বৃদ্ধি মূল সমস্যা নিবনুৱা সমস্যা মূল সমস্যা হৈছে আজি আইন শৃংখলা ব্যৰ্থ হৈছে মানুহৰ নিৰাপত্তা নোহোৱা হৈছে মানুহ খাবলৈ নাই আজি হাহাকাৰ অৱস্থা এই কথাবিলাকৰ পৰা মানুহে যাতে মানুহক আঁতৰাই আনি এনেকুৱা জিলা কৰ্তন কৰাৰ কথাত যাতে ৰাইজক ব্যস্ত ৰাখিব পাৰে এইটো হৈছে তেওঁলোকৰ ৰাজনৈতিক লাভালাভ কাৰণ আজি হিমন্ত বিশ্ব শৰ্মাই দেখিছে চাৰিওপিনে জুই জ্বলিব ধৰিছে তেওঁৰ বিৰুদ্ধে তেওঁৰ মন্ত্ৰীসভাৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ হৈছে তেওঁৰ বিৰুদ্ধে যে তেওঁ একনায়কত্ববাদী চলাইছে কোনো মন্ত্ৰীক তেওঁ গুৰুত্ব দিয়া নাই বিজেপিৰ ভিতৰত আজি ফাট মেলিছে বিজেপি আৰু গতিকে এই গোটেই সমস্যাবিলাকৰ পৰা ৰাইজক আঁতৰাই ৰাখিবৰ কাৰণে আৰু ৰাইজক কেৱল এনেকুৱা কথাত ব্যস্ত ৰাখিবৰ কাৰণে তেওঁলোকে এই কথাবিলাক কৰিছে তামোলপুৰ জিলা বিলুপ্তিকৰণ হ'লে জনসাধাৰণৰ কি অসুবিধা হ'ব জনসাধাৰণৰ যথেষ্ট অসুবিধা হ'ব জনসাধাৰণ আকৌ বাক্সাত যাব লাগিব আকৌ 40 কিলোমিটাৰ যাব লাগিব জনসাধাৰণ আজি এনেই ৰাইজৰ অৱস্থা নাইকিয়া হাহাকাৰ গতিকে আজি জিলাখনৰ মূল গঠনৰ উদ্দেশ্যটোৱে সেইটো আছিলে যে ৰাইজৰ যাতে ঘৰৰ পদূলিত দুৱাৰ মুখত যাতে ৰাইজে প্ৰশাসন পায় সেইকাৰণে ইয়াক জিলা গঠন কৰা হৈছিলে গতিকে এইটো এটা সম্পূৰ্ণৰূপে পশ্চাদঘাতী সিদ্ধান্ত হৈছে গতিকে ইয়াত ৰাইজৰ যিটো আশা আকাংক্ষা আছিলে উন্নয়ন ক্ষিপ্ৰতৰ হ'ব বা এই সকলোবিলাক আকৌ পিছ পৰি যাব আগতকৈও বেয়া অৱস্থালৈ যাব